নমস্কাৰ। সৰ্বপ্ৰথমে পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীহৰিৰ চৰণত সেৱা জনাই মোৰ এই আধ্যাত্মিক তত্ত্ব ভক্তিৰস চেনেলটোলৈ আপোনালোকক সম্ভাষণ জনালোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শুনি কেনে পালে কমেণ্টত জনাব। ভাল পালে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা বটনটো টিপি থব, যাতে পাছৰ খণ্ডবোৰ আপুনি সকলোতকৈ আগত শুনিবলৈ পায়। ভকত মানে কি? ভকতৰ তাৎপৰ্য শ্ৰীমদ ভাগৱত গীতাত প্ৰথমেই লিখা আছে, ভাগৱত মূৰ্তি মানে ভাগৱতৰ চেহেৰা। তাত কৈছে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হোৱে উৰুদয়, নাভিদেশ পঞ্চম ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠদেশে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলেবৰ। পোনপ্ৰথমেই ভাগৱত মূৰ্তিত এজন ভকতৰ দেহৰ 12 স্কন্ধ কৰি 12 স্কন্ধত 12 ভাগ কৰি 12 স্কন্ধ ভাগৱতৰ তত্ত্ব দেখুৱাই তমালৰ সদিশ মানে তেজৰ সদিশ বা তেজোদীপ্ত বৰ্ণ বা আখৰৰ ভাগৱতখনক শ্যামতনু নৰৰূপী ভকত ঈশ্বৰ বুলি কৈ গৈছে। এই চৈতন্যৰূপী ভকত ভাগৱতৰ প্ৰথম স্কন্ধৰ তত্ত্বজ্ঞান হৈছে পৰম আয়ু আৰু দ্বিতীয় স্কন্ধৰ তত্ত্বজ্ঞান হৈছে ব্ৰহ্ম বিৰাট আৰু শুদ্ৰ বিৰাট মানে বৰ্হি জগত আৰু আভ্যন্তৰীণ জগতৰ তত্ত্ব। তৃতীয় স্কন্ধে আছে তিনি তাপৰ বৰ্ণনা আৰু চতুৰ্থ স্কন্ধে আছে 4 পুৰুষাৰ্থ। পঞ্চম স্কন্ধে আছে পঞ্চপাণৰ বৰ্ণনা আৰু ষষ্ঠ স্কন্ধে আছে 6 উৰ্মি। তেনেদৰে সপ্ত স্কন্ধে আছে 7 আৱৰণৰ বৰ্ণনা আৰু অষ্টম স্কন্ধত অষ্টশক্তিৰ বৰ্ণনা আছে। নৱম স্কন্ধে আছে 9খন দুৱাৰৰ বৰ্ণনা আৰু দশম স্কন্ধে 10 বায়ুৰ বৰ্ণনা আছে। একাদশ স্কন্ধে 10 ইন্দ্ৰিয় আৰু মন ইন্দ্ৰিয় সহ একাদশ ইন্দ্ৰিয়ৰ তত্ত্ব আৰু দ্বাদশ স্কন্ধত পৰমাত্মাৰ তত্ত্ব পোৱা যায়। সেয়েহে ভাগৱতক নৰৰূপী ঈশ্বৰৰ লগত তুলনা কৰে। এই 12 স্কন্ধৰ দেহতত্ত্ব বুজি পোৱাজনেই হৈছে ভকত ভাগৱত। সেয়ে কীৰ্তনত লিখা আছে, স্থিৰ বুদ্ধি কৰি ভকতজনে প্ৰত্যেক অংগত দেখিবে কমনে। নমস্কাৰ।